নমস্কাৰ। আজি মই এটা কঁঠালৰ ৰেচিপি লৈ আহিছোঁ। আপোনালোকে বনাই খাই চাবচোন কেনে লাগে। মই কঁঠাল আজি কাটি লৈছোঁ, কাটি এয়া ধুই লৈছোঁ। কঁঠালখিনি কাটোতে হাতত অকণমান মিঠাতেল লগাই ল'ব, নহ'লেও কাটি লৈ পেলাই অলপ মিঠাতেল সানি দিলে আঠাখিনি গুচি যাব। এতিয়া মই কুকাৰত এইখিনি কঁঠালখিনি সিজাই ল'ম, লগতে মই আলু দুটাও দি দিছোঁ। কুকাৰৰ এটা চিটি অহাৰ পিছত এইখিনি মোৰ সিজি গৈছে। এতিয়া মই এইখিনি কাঢ়ি ল'ম। সিজাই থোৱা কঁঠালখিনি এতিয়া মই অলপ ভাজি ল'ম। কেৰাহীখন পাতি লৈছোঁ, কেৰাহীখিনি ইতিমধ্যে মোৰ গৰম হৈ গৈছে। মই এতিয়া মিঠাতেল অলপ দিম তাত। গৰম হৈ গৈছে, এতিয়া মই সিজাই লোৱা কঁঠাল আৰু কঁঠালৰ পৰিমাণ মই বহুত বেছি লোৱা নাই, এটা কঁঠালৰ এফালহে লৈছোঁ। এতিয়া অকণমান হালধি দি দিলে আৰু অকণমান নিমখো দি দিম। পাছত নিমখ দিম কাৰণে এতিয়া মই অকণমান কমকৈ দিম। এইখিনিতে অকণমান লৰাই মই সিজিবলৈ দিম। অকণমান জুইটো বঢ়াই দিব, এতিয়া অকণমান সিজিবলৈ দিম। এইখিনি ভজা হৈ গৈছে, মই এইখিনি কাঢ়ি থ'ম। এতিয়া মই ইয়াত আকৌ অলপ তেল দিম। তেলখিনি অকণমান গৰম হওক। তেল গৰম হৈ গৈছে, অকণমান পাঁচফোৰণ দি দিম। পাঁচফোৰণ দিলে গোন্ধটো ভাল হয় কাৰণে মই পাঁচফোৰণ দি দিছোঁ। এতিয়া মই কাটি থোৱা পিঁয়াজ দি দিম। পিঁয়াজ অকণ পিচি লৈছিলোঁ, সেইখিনিও দি দিম মই। আদা নহৰু থেতালি লৈছিলোঁ, সেইখিনিও দিম। তেজপাত দিম, জলকীয়াও দি দিছোঁ। ইয়াত অকণমান হালধি দি দিম। আৰু অকণমান ইয়াতে জিৰা গুড়ি দি দিম। এইখিনি এতিয়া অকণমান সময় ভাজিবলৈ দিম। এইখিনি ভাজি লৈছোঁ অকণমান সময়। হৈ গৈছে, এতিয়া মই কঁঠালখিনি আনি দিম। আপোনালোকে বিলাহী কাটিও দিব পাৰে, মই অকণমান চচ দি দিছোঁ। ইয়াত অলপ পানী দি দিছোঁ সিজিবৰ কাৰণে। ইয়াৰ পিছত নিমখ অলপ দি দিম। জোখমতে আপোনালোকে দি ল'ব। এইখিনি এতিয়া সিজিবলৈ দিম। মাজে মাজে অকণমান লৰাই দিব। এইখিনি আমাৰ সিজি গৈছে।
যেতিয়া জলটো এই ডাঠ হৈ আহিব তেতিয়া নমাই থ'ব লাগে। এয়া আমাৰ কঁঠালৰ ভাজি ৰেডি হৈ গ'ল। আপোনালোকে বনাই খাই চাব আৰু কেনে পালে জনাবলৈ নাপাহৰিব।